লগত আমি কথা পাতিলো আৰু আমি আপিল কৰিছোঁ আমাৰ বিটিআৰ প্ৰশাসনৰ পৰা কি এইটো আমাৰ 16, 17, 18 বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এইটো NAAC এছেছমেণ্ট ফাৰ্ষ্ট টাইম বুলি এইটো এনেকুৱা হ'ব। সো সেইটো এখন বহুত ইম্পৰ্টেণ্ট কথা হয় আমাৰ BTC এৰিয়াৰ কাৰণে, কাৰণ বড়োলেণ্ড ইজ দ্য অনলি ইনষ্টিটিউট অফ এক্সেলেঞ্চ হিয়াৰ। সো মই বিটিআৰ প্ৰশাসনৰ পৰা তেখেতক আপিল কৰিছোঁ কি we have to work together to resolve the problem whatever is there, but it should not lead to any disadvantage to the premier institute in this region. So তেখেতে আমাৰ কথা মানি ল'লে আৰু মই আমাৰ বিটিআৰ প্ৰশাসনৰ পৰা তেখেতক মানে আশ্বাসন দিলোঁ কি হোৱাট এভাৰ হেল্প আমি বিটিআৰ প্ৰশাসনৰ পৰা আমি কৰিব পাৰোঁ, আমাৰ পৰা লাগে আমি দিম। আমি গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত এইটো তেখেতৰ কথা যি আছে এইটো তেখেতলোকক জনাম আৰু যদি দৰকাৰ হ'লে অনাৰেবল গভৰ্ণৰৰ অফিচৰ ছেক্ৰেটাৰীটো সেইটো কথাটো আমি জনাম। তো তেখেতে আমাৰ কথা মানি ল'লে আৰু 18 তেখেতে নিজৰ তেওঁৰ লোকৰ এইটো এজিটেশ্যন স্থগিত কৰিবলৈ ঘোষণা কৰিছে। এইটো মই স্বাগত জনাইছোঁ, কাৰণ আৰু উই আৰ শ্যোৰ কি উইল বি সলভিং দিছ ইছ্যু বাই মিউচুৱেলি টকিং।